দ্বিতীয় কাৰ্যকালৰ 2টা বছৰ সম্পূৰ্ণ কৰিলে আৰু আমাৰ অসম চৰকাৰেও 4টা বছৰ সম্পূৰ্ণ কৰিছে আৰু সেই উপলক্ষে আমি সমগ্ৰ অসমতে এটা জনসম্পৰ্ক অভিযান আমি হাতত লৈছোঁ। বৰ্তমান এই কৰোণা মহাব্যাধিৰ বাবে আজি হয়তো আমি আগতে যিভাৱে আমি মেল মিটিং পাতিছিলোঁ সেই মেল মিটিং পতাটো সম্ভৱ নহয়। সেইবাবে আমি ব্যক্তিগতভাৱে আমি সকলো ৰাজ্যিক নেতৃত্বই হওক, বিধায়ক, মন্ত্ৰী, আমাৰ বিষয়ববীয়া সকলোৱে ব্যক্তিগতভাৱে আমি ৰাইজৰ ওচৰলৈ যাম, এজন এজনকৈ যাম। আমাৰ যিটো সামাজিক দূৰত্বতা বজাই ৰাখি আমি তেখেতসকলক এই চৰকাৰৰ যিখিনি কাৰ্যকলাপসমূহ অৱগত কৰি আৰু সেই উদ্দেশ্যে মোক আজি ইয়াত কলাইগাঁৱলৈ আহিবলৈ দিয়া হৈছে। আজি মই আহি তেখেতসকলে ইয়াত আহি মই এটা কথাই খুব আচৰিত হ'লোঁ যে তেখেতসকল কলাইগাঁৱত অহা প্ৰায় 100 বছৰ হ'ল আৰু ইমান সুন্দৰকৈ অসমীয়া কৈছে যে তেওঁলোকে এই অঞ্চলটোৰ লগত সম্পূৰ্ণভাৱে মিলি গৈছে আৰু তেখেতসকলৰ মনত এই চৰকাৰৰ কাৰ্যকলাপ সম্পৰ্কে কাম কাজ সম্পৰ্কে তেখেতসকলে যি চিন্তা কৰে সেই চিন্তাৰো ইমান ল'লোঁ আহি ভাল লাগিছে। BTC ইলেকশ্যন কেতিয়া মানে হ'ব কিবা এইটো? BTC ইলেকশ্যনটো আচলতে কিছু ক্ষেত্ৰত স্থবিৰ হৈ পৰিছে এই কৰোণা মহামাৰীৰ কাৰণে। যিহেতু BTC নিৰ্বাচনৰ গোটেই দায়িত্বটো ইলেকশ্যন কমিশ্যনত আছে, অসম নিৰ্বাচন আয়োগৰ ওচৰত আছে, ৰাজ্যপালে চোৱা চিতা কৰি আছে। গতিকে সঠিক তাৰিখটো হয়তো সিদ্ধান্ত এটা লৈ পেলাই দিয়া হ'ব, এতিয়ালৈকে সেই সিদ্ধান্ত লোৱা হোৱা নাই।